বিটিসি ডিপিএফৰ সভাপতি সাগৰ পঢ়িবলগীয়া হয় আৰু আজি অনেক সাধাৰণ মহিলাই ডাঙৰীয়া নিজৰ জীৱনটো সাৰ্থক হিচাপে গোটেই আমাৰ বিটিসি অসমৰ ৰাইজৰ কাৰণে তেখেতে বহুতখিনি আজি কাম কৰিলে নহয় জানো গতিকে তেখেতে সদায় আমাৰ লগত থকাটো আমি বিচাৰোঁ গতিকে আৰু দীৰ্ঘায়ু হওক এইটো 50 বছৰ গল্ডেন জুবলি আৰু 100 বছৰটো কি কৰে যাতে আমি 100 বছৰত আৰু এবাৰ কেক কাটিব পাৰোঁ সেঞ্চুৰী মাৰিব পাৰে গতিকে সেই শুভেচ্ছাৰে মই আমাৰ চিফ ডাঙৰীয়া আমাৰ মহিলানী চাৰক ঠিক তেনেকৈ আমি হাসি খুশি যাতে